চেয়াৰমান আলীক দৰং আছুৰ নিষিদ্ধ। চেয়াৰমানে শ্বহীদৰ ওপৰত কৰা তিৰ্যক মন্তব্যৰ প্ৰতিবাদত আছুৰ পুতলিকাৰা। বিধায়ক চেয়াৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদৰ ওপৰত কৰা তিৰ্যক মন্তব্যৰ তীব্ৰ বিৰোধিতা দৰং জিলা আছুৰ। চেয়াৰমান আলীয়ে ৰাজহুৱাভাৱে ক্ষমা নুখুজিলে দৰং আছুৱে দৰং জিলাৰ চেয়াৰমানৰ প্ৰৱেশ নিষিদ্ধ কৰিব। লগতে অতি শীঘ্ৰে চেয়াৰমানক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰে আছুৱে। চাওক, যোৱাকালি কংগ্ৰেছৰ যিগৰাকী বিধায়ক চেয়াৰমান আলীয়ে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক লৈ যি তিৰ্যক মন্তব্য কৰিলে, ইয়াৰ আমি হয়তো দৰং জিলা ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰিছোঁ। আৰু চেয়াৰমান আলী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ যে তেওঁ অসম আন্দোলনৰ শ্বহীদক এনেকৈ অপমান কৰিব লগা যে সাহস ক'ত পালে। কাৰণ যিসকল শ্বহীদে 860গৰাকীকৈ শ্বহীদ নিজৰ জাতিটোৰ ৰক্ষাৰ বাবে, নিজৰ জাতিটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে তেখেতসকলৰ জীৱন উৎসৰ্গা কৰিছিল, সেই শ্বহীদসকলক অকল দয়ানাথ শৰ্মাকে নহয়, সেই সমগ্ৰ শ্বহীদসকলক তেখেতে উপলুঙা কৰিছে। আৰু তেওঁ এটা কথা জানিব লাগে যে সেই ৰঙামাটি অঞ্চলৰ সেই 8গৰাকীকৈ শ্বহীদক 15 ফেব্ৰুৱাৰী নিশা কি ধৰণে সেই কোমোৱা মুছলমানসকল যিসকলক অবৈধ বিদেশী বুলি চিনাক্ত কৰা হৈছিল, সেইসকলে কি ধৰণে হত্যা কৰিছিল। আৰু তাৰপিছত হয়তো অসম ছাত্ৰ সন্থাই সেই ব্যক্তিসকলক দয়ানাথ শৰ্মাকে আদি কৰি সেই 8জন ব্যক্তিক শ্বহীদ ঘোষণা কৰিছিল। আৰু শ্বহীদসকলক অপমান কৰি তেখেতে যি আখৰিক তৃপ্তি লাভ কৰিছে চেয়াৰমান আলীয়ে, তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ যে চেয়াৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াৰ লগে লগে চেয়াৰমান আলীয়ে যদিহে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেনেহ'লে দৰং জিলাত তেতিয়ালৈকে দৰং জিলাত তেখেতৰ প্ৰৱেশ দৰং জিলা ছাত্ৰ সন্থাই নিষিদ্ধ কৰিছোঁ।